নমস্কাৰ, স্বাগতম জনাইছোঁ মই চেনেল লিপি কিটচেন এছএমইছ ব্লগলৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ তিলৰ চাটনিৰ ৰেচিপি। ব্লগচোন কেনেদৰে বনালোঁ আপোনালোকক দেখুৱাম। এয়া প্ৰথমতে মই এখন টাৱা বহাই দিছোঁ। টাৱাখন গৰম হৈ গৈছে। তাত দিলোঁ মই প্ৰয়োজন অনুযায়ী তিল। এইটো আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা, বেছি খালে বেছি দিব পাৰে। এতিয়া তিলখিনি ধুনীয়াকৈ ভাজি ল'ম নুফুটালৈকে। যেতিয়া ফুটি আহিব তেতিয়া গেছটো অফ কৰি দিম, মানে ভাজি হৈ যাব তেতিয়া। এয়া অকণমান হৈ আছে, এটা ফুটি আছে লাহে লাহে। এয়া প্ৰায় হৈয়ে গৈছে, মানে বিশেষ জানিব লগা নাই, খালি ফুটিলেই হ'ল। অকণমান মোৰ ৰঙা হৈ আহিছে, অকণমান ফুটিছে, বহুত বেছি ফুটা নাই, অকণমান ডেম হৈ আছে। যি নহওক এইটো মোৰ হৈ গ'ল ভাজি। এতিয়া মই গেছটো অফ কৰি দিম। তাৰপিছত এয়া মই পটাত ঢালি ৰাখিলোঁ প্ৰথমতে গৰম থকা অৱস্থাতে, তেতিয়াহ'লে সোনকালে মিহি হ'ব। এয়া লৈছোঁ মই মান ধনিয়া 5 কিলোমান, তাৰপিছত এয়া আদা 1 ইঞ্চিমান হ'ব। তাৰপিছত নহৰু এটা লৈছোঁ, কেঁচা জলকীয়া 3টা লৈছোঁ। বেছিকৈ জ্বলা খালে বেছিকৈ দিব পাৰে, আৰু তিলৰ অনুযায়ীহে এইবিলাক হ'ব বাকীবিলাক বস্তু। আৰু মান ধনিয়া হওক, জলকীয়া হওক, আদাই হওক, নহৰুৱে হওক, যি নহওক। এতিয়া ধুনীয়াকৈ এইখিনি পিচি লওঁ। তাত অকণমান দিম নিমখ, মানে নিমখখিনি সোৱাদ অনুযায়ী। এয়া এতিয়া ধুনীয়াকৈ একেবাৰে মিহিকৈ মই পিচি ল'ম। এয়া বেছিকৈ সকলোৱে জানে, তথাপিও তেতিয়া বনাইছোঁ যে দেখালোঁ আৰু। এয়া মোটামুটি 3বাৰমান ঘূৰাই বটি ল'ম, তেতিয়াহ'লে ধুনীয়াকৈ মিহি হৈ যাব। এয়া হয়তো কমপ্লিট হৈ গ'ল। এয়া ৰেডি। অকণমান দিম সৰিয়হৰ তেল। সৰিয়হটো বটা সময়তে দিয়া নাই যে, এতিয়াহে দিব লাগিব। এতিয়া ধুনীয়াকৈ মিহলি কৰি ল'ম। হাতেৰে মিহলিলে বেছি ভাল হ'ব। যি নহওক চাৰিওফালে ধুনীয়াকৈ সানি ল'লে হ'ল আৰু তেলখিনি। তাৰপিছত এয়া মোৰ কমপ্লিট। কেনেকুৱা হৈছে সকলোৱে নিশ্চয় কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। যেতিয়াই এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব নাই কৰা সিহঁতক কৈছোঁ, তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিলোঁ।